হেল্ল' এভৰিৱান, আকৌ এযোৰ ধুনীয়া মেখেলা চাদৰৰ ডিজাইন লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু কাপোৰযোৰ হৈছে পদ্মিনী সূতাৰ দিগবাণী পদ্মিনী বোৱা হৈছে। আৰু আপোনালোকৰ লগত এই কাপোৰযোৰৰ ভিডিঅ' আগতে শ্বেয়াৰ কৰিছিলোঁ, পিছে চানেকিটোহে শ্বেয়াৰ কৰা নাছিলোঁ। তাৰ বাবে আকৌ কাপোৰযোৰৰ ভিডিঅ'টোৰ সৈতে মই চানেকিকেইটাও আগবঢ়াই দিলোঁ। কাৰণ আগৰ ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছিল যে চানেকিটো বিচাৰিছিলে, আৰু তাৰ বাবে মই আকৌ চানেকিটো লৈ আহিলোঁ। আৰু আপোনালোকে দেখিছে কাপোৰযোৰত তিনিটা ডিজাইন কৰা হৈছে ইয়াতে। আৰু এয়া সৰু বুটাটো মাজত দিয়া হৈছে, আৰু এইখিনি আঁচলৰ ডিজাইন। আৰু আঁচলত মই হালধীয়া কলাৰে আঁচলখিনি বোৱা হৈছে, আৰু আঁচলৰ ওপৰত আকৌ ডাঙৰকৈ বুটা এক লাইন দিয়া হৈছে। আৰু কাপোৰযোৰত ছাইড পাৰি দিয়া হোৱা নাই, আপোনালোকে ইচ্ছা কৰিলে ছাইড পাৰি লগাইও ল'ব পাৰে। আৰু মই কাপোৰযোৰত যিহেতু হালধীয়া কলাৰে আঁচলটো কৰা আছে, তাৰ বাবে মই হালধীয়া কলাৰে দহিটো কৰিছোঁ। আৰু কাপোৰযোৰ ধুনীয়া এটা ৰঙা কালাৰ, কিন্তু কেমেৰাত কালাৰটো চেঞ্জ হৈ গৈছে, কিয় হৈছে নাজানো। আৰু ইয়াতে ফুলৰ কালাৰবিলাক দিয়া হৈছে গ্ৰীণ, হোৱাইট, য়েল্লো আৰু ব্লেক। আৰু কাপোৰযোৰ কেনেকুৱা পাইছে জনাব কমেণ্টত, আৰু ভাল পালে এটা লাইক কৰি দিব। আৰু এইখন হৈছে মেখেলাখনত আঁঠুৰ ওপৰলৈকে বুটা কৰা হৈছে। আৰু কাপোৰযোৰ চিম্পুলত যদিও আছে, কাপোৰযোৰ দেখিবলৈ বহুত ধুনীয়া হয়। আৰু এই ফুলপাহ গ্ৰাফৰ ডিজাইন হয়, গ্ৰাফৰ পৰাই তোলা হৈছে। আৰু আপোনালোকৰ লগতো চানেকিটো শ্বেয়াৰ কৰিছোঁ। আৰু কাপোৰযোৰ অৰিজিনেলত দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, কাৰোবাৰ নহয় কাৰোবাৰ সহায় হ'ব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জনালোঁ।